টিট্ৰেট লিখি দিয়া আছে আমি বহুত বেয়া পাইছোঁ কাৰণ গভৰ্ণৰ ইমান ডাঙৰ সন্মানীয় আইন তেখেতসকলে দিয়াৰ পিছতো কেনেকুৱা মানে টিট্ৰেট লিখিব পাৰিলে এইটো কিন্তু বহুত ডাঙৰ হৈছে গতিকে তেখেতৰ ওপৰত ষ্টেপ ল'বই লাগে গতিকে এই কাষ্ট চাৰ্টিফিকেট আমাক আদিবাসী হিচাপত কাষ্ট চাৰ্টিফিকেট লাগে এইটো চিএম ছাৰলৈ লগতে আৰু মাটিৰ পাট্টা যিহেতু আমি প্ৰটেক্টেড ক্লাছ হয় 1886 চেপ্টাৰ 10 হিচাপত আজিও আমাৰ মাটি ম্যাদি পোৱা নাই এইটো চবতকৈ দুখ লগা কথা এইটো 3 নম্বৰ মেমৰেণ্ডাম আৰু আমাৰ কিছুমান সমাজবিলাক এইটো হয় গভৰ্ণৰ যিটো কাষ্ট চাৰ্টিফিকেট যিটো নটিফিকেশ্যন ছাৰে হয় কাষ্ট চাৰ্টিফিকেট যিহেতু গভৰ্ণৰ নটিফিকেশ্যনত এইটো ওলাইছিলে তাৰপিছতো আমাক কিয় ইয়াত একদম ধুনীয়াকৈ লিখি দিয়া আছে circle officers in the name of original tribe, sub-tribe, caste, subcaste of applicant and not as a member of tea garden. Tea garden লিখবই দিয়া নাই তথাপি কিয় লিখিছে কাৰণ ইমান ধুনীয়াকৈ লিখিছে অৰিজিনেল ট্ৰাইবটো লিখক কিয় হেতে তেখেতসকলে লেবাৰ লিখি আছে এজন মানুহে জন্ম হোৱাৰ লগে লগে কেনেকুৱা লেবাৰ হ'ব তাক আমি নাম দি পেলাই মাৰি দি আছোঁ তাক কেনেকুৱা আমি ওপৰত হ'ব দিম গতিকে সেইটো নামটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সেইটো চাৰ ইয়াত ৰিচিভ কৰি দিব লাগে ডিপাৰ্টমেণ্টটো বেলেগ বেলেগ দিছে সেইকাৰণে মানে বেলেগ বেলেগকৈ বনাই দিছে প্ৰচেছিং কৰাত যাতে ডিষ্টাৰ্ব বাৰ অবিলম্বে চাকরির নিরাপত্তা দিয়ে অবিলম্বে চাকরির নিশ্চয়তা দিয়ে আসাম সরকার হুঁশিয়ার এনএইচএম অথরিটি হুঁশিয়ার আমার চাকরির নিশ্চয়তা লাগিবই আমার চাকরির নিশ্চয়তা লাগিবই আদরণীয় সরকার জিন্দাবাদ বন্ধুসকল আপোনালোকে ইয়াতে বহিব আমাৰ মাজত মেমৰেণ্ডাম লোৱাৰ পাছতে আৰু আহিব মেমৰেণ্ডামখন দিয়া হ'ব আৰু আপোনালোকৰ আমি 1000 নয়া এম্বুলেন্স ধন্যবাদ আপোনালোক যাব আৰু ন আমাৰ